সূচকো লৰি আছিল কবিৰাজৰ। দক্ষিণ দিশে যাত্ৰাত আছিল অশুভ। দক্ষিণৰ গাঁৱৰ যি জোৱাৰ ঘৰ ফুৰি আহি এদিন উত্তৰৰ মিতিৰ ঘূৰি বাহিৰৰ জগতখনো চাব। আবেলিৰ পোহৰে আন্ধাৰক সম্ভাষণ জনাই গুচি গ'ল। কবিৰাজ উভতি নাহিল। শুনিছো কবিৰাজৰ চাউলখিনি উকলিল। এৰাল দিবলৈ যোৱা গৰখীয়াই ফোপাই জোপাই সম্ভেদ দিলে কবিৰাজৰ ঠিকনা। তাৰ পাছত বতাহৰ দেউকাত উৰি ফুৰা খবৰ, গল খেকেৰে গাঁওবুঢ়াৰ তৰ্জন গৰ্জন, যি হাঁহি কান্ধত লৈ শ্মশানলৈ নিব তাৰেই লাগিব জগৰ। ভাবিব নোৱাৰা এখন ছবি। নৈ পাৰৰ মেটেকানিত বাজি থাকিল শেষ সংগী, নিথৰ চিৰাচৰি ধনাতন ভংগী। সেই ৰাতিৰ পৰাই গাঁওখন নৰিয়া পাতি। কবিৰাজৰ জীৱন দৰৱেও আৰোগ্য কৰিব নোৱাৰিলে। কি হ'ল, কোনে কিয় কৰিলে, এনে বহু প্ৰশ্ন দূৰাতি থাকিল গাঁওখনৰ লুংলুঙীয়া পাতৰ কেঁকুৰিবোৰত। পদূলে পদূলে মুনি তিৰোতা, ডেকা গাভৰু, কোলাত এমাডিমা কেঁচুৱা। কবিৰাজৰ আয়ুস ৰেখা ইমানতে অন্ত পৰে। হাবিতলীয়া ডিম সাজ পিন্ধা গাঁও এখন আগুৱাই আহে।